আজি নেক্সট ডে হয়। আজি গৈ আছোঁ অলপ ওলাই, ক'ত যাম কি কৰিম দেখুৱাই থাকিম। কালি তাৰপিছত ভিডিঅ' নকৰিলোঁ, ভাবিলোঁ আজি আকৌ নেক্সট ডে যিহেতু আজি হ'ব আজি কৰিম। সেয়েহে চাই থাকিব ভিডিঅ'টো আকৌ শেষলৈকে, কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। এয়া আহি পাই গ'লোহি জালুকবাৰীৰ যিখন বজাৰ হয় তাত। আমি আগতে ইয়াৰ পৰাই মাছ মাংস যেতিয়া আমাৰ কোনোবা এটা স্পেচিয়েল খাবলৈ মন যায়, মাছৰ ডাঙৰ ডাঙৰ পিচ এনেকুৱাবোৰ বস্তু আৰু আমি ইয়াৰ পৰাই বজাৰ কৰোঁ। সেয়াই ভাল লাগিছে, বহুত দিনৰ মূৰত দেখিলোঁ। এয়াই এতিয়া আমি আহি ফাইনেলি পালোহি ফেঞ্চি বজাৰ। আচলতে মই ফেঞ্চি আহিম বুলিয়ে কৈ আছিলোঁ, ভাবি আছিলোঁ। সেয়ে আপোনাক কৈছিলোঁ ক'ত যাওঁ দেখুৱাই থাকিম বুলি। ফেঞ্চি আহিছোঁ। ফেঞ্চিখন আগতে আমি বহুত দামী দামী বস্তু নিকিনো পঢ়ি থকা অৱস্থাত, কিন্তু আমি ঘনাই আহোঁ। সপ্তাহত মানে এবাৰ নহ'লে দুটা সপ্তাহত মিলিতো আমি এবাৰ আহিমেই, তেনেকুৱা আৰু। বহুত বেছি দামী দামী বস্তু নিকিনো, ভাল লাগে তাৰ মানে কিছুমান বস্তু পঢ়ি থকা অৱস্থাত আৰু তেনেকৈ ধৰক যি ঘৰৰ পৰা যি পঠিয়াই পইচা পঠিয়াই মিলাবলৈ ভাল লাগে। আৰু তাত বহুত বিভিন্ন ধৰণৰ বস্তু পায় ন, দামী কম দামী নিজৰ যেনেকৈ পাৰে আৰু। এয়া এতিয়া আটাইতকৈ আমাৰ মানে কি আৰু ছোৱালী মানুহৰ আকৰ্ষণীয় বস্তু বুলি ক'লেও বেয়া নহয়। ল'লোঁ ৰিংছ ল'লোঁ, আকৌ আহিছোঁ। সেয়াই আপোনালোকক দেখুৱাইছোঁ, অকণমান আহিব পাৰে ফেঞ্চি যিসকলে ভাবে যে ফেঞ্চিত যাওঁ বুলি। ফেঞ্চি এনেকুৱাও নহয় ন, বহুত বেয়া বস্তু নাপায়, নিজৰ লগত কথা, যেনেকুৱা ল'ব বিচাৰে আপোনালোকে। ৰিজনেবল হয় প্ৰাইচবোৰ, তেনেকুৱা আৰু। দামী বিচাৰে দামী পাব, কম দামী বিচাৰে কম দামী পাব। এইবিলাক কুৰ্তি হয়। এয়া লোৱা নাই বাৰু, এইটো আপোনাক দেখুৱালোহে, চাইছোঁ আৰু। এয়া খাই আছোঁ ফুচকা। যদি ফেঞ্চিত আহি যদি ফুচকা নাখাওঁ তেতিয়াহ'লে আৰু ফেঞ্চি আহি কি লাভ। ফেঞ্চিত যদি বহে ফুচকা বহুত ধুনীয়া বনায়। আৰু ফেঞ্চিৰ ফুচকা আৰু মই কটনৰ যিটো অপ'জিটত নেহেৰু পাৰ্কখনৰ য'ত পায় ন তাৰ ফুচকা, বহুত ভাল লাগে খাই। যিহেতু মই নেহেৰু পাৰ্কত নগ'লোৱেই, ফেঞ্চিৰ ফুচকাই খালোঁ। সেয়াই আৰু খাই আছোঁ কিমান পাৰোঁ, মানে পিছৰ হিচাপটো পিছতে হ'ব আৰু। এনেকুৱা ভাল লাগিলে। মই আৰু মোৰ লগৰজনী নিচা নহয়, দাদাজনহে খালে পিছে, নিচাই নাই খোৱা। সেয়াই আৰু কৈছোঁ আৰু দিয়ক। এয়া আমাৰ বজাৰ লৈ মেলি হৈ গ'ল। কিবা কিবি দুটা তিনিটামান বস্তু ল'লোঁ আৰু। এয়াই বৰ বিশেষ তেনেকৈ একো লোৱা নাই, যিমানখিনি পাৰোঁ আৰু দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমাৰ বান্ধৱীৰ পৰা বিদায় মাগিছোঁ। এতিয়া যাম আৰু ছোৱালী টোপোলা লৈ। সেয়াই আৰু আকৌ লগ পাম, কেতিয়া লগ পাম? সোনকালে লগ পাম আৰু। আহিনৰে মিঠা সন্ধিয়াতে জালুকবাৰীৰ কাষতে তুমি কোৱা কথাটি মনত আছেনে? এই দুহাতত হাত থৈ কৈছিলা হ'বা বুলি মোৰে। এতিয়া আহিনৰে মিঠা সন্ধিয়াতে জালুকবাৰীৰ কাষতে তুমি কোৱা কথা। এয়া হৈছে মাৰ্কেটৰ অপজিট ৰাস্তা। এইফালে গ'লে আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় হস্পিটেলখন পাব। তাৰ ছাইডতে আছে হোষ্টেলখিনি, হোষ্টেলৰ এটা পাৰ্ট আৰু। মই হোষ্টেললৈ গৈ আছোঁ ভণ্টিজনীয়ে ক'ৰবাত লগ কৰি যাবৰ কাৰণে যোৱাৰ টাইমত। এয়া আহি আছোঁ, দেখিলোঁ বাস্কেটবলৰ মানে দেখিলোঁ গ্ৰাউণ্ডখন দেখিলোঁ। এইফালে আছে ফুটবলৰ বাস্কেটবল এইখন। এইফালে ভলীবলৰ হয়, ফুটবলৰ নহয়। ফুটবলটো আপোনাৰ মেইন ৰোডত আছিলে, ৰোডৰ ফালে আছে ডাঙৰ এটা আৰু। এয়া দেখি মানে নষ্টালজিক হৈ পৰিছোঁ। বাস্কেটবল আচলতে দেখি আছিলোঁ আগত টিভিত, তাতে ইউনিভাৰ্চিটিত গৈয়ে খেলিছোঁ নিজে। সেয়াই আৰু বহুতখিনি মেমৰিজ আছে। আৰু এই এখন যে দেখিলে হস্পিটেলখন, তাত কি ক'ম আপোনালোকক। আমাৰ যদি এজনীৰ বেমাৰ হয়, আমি লগত 5-6জনী একেলগে আহোঁ। অকণমান সামান্য বেমাৰ হোৱাৰ লগে লগে আমি বাহানা বনাই MMC গুচি যাওঁ ইয়াৰ এম্বুলেঞ্চত, তেনেকুৱা। আৰু গেছ হৈছে বুলি ৰাতি 12টা-1টাত আহোঁ। 12টা-1টাত আহি পিনি আপোনাৰ আকৌ তাতে সোমাই বেজি লওঁ। এনেকুৱা আৰু বহুত মেমৰিজ আছে আৰু। এইফালে আহিলোঁ, হোষ্টেলৰ পৰা আহি পিনি এতিয়া মই আহি আছোঁ আকৌ মাৰ্কেটখনত। যিহেতু আহিছোঁৱেই, মাৰ্কেটখনত এবাৰ সোমাই যাওঁ লাষ্ট আৰু। তাৰপিছত মই ঘৰত আহিম আৰু।
এই মাৰ্কেটখনৰ এতিয়া অকণমান নিজান নিচিনা হৈ আছিলে পৰিৱেশটো আচলতে। আহি আছোঁ ভিতৰলৈ এতিয়া, পাই গ'লোহি মাৰ্কেট। এয়াই এইখনেই মাৰ্কেট হয়, জিও মাৰ্কেট। কিছুমান দোকান বন্ধ হৈ আছে সেইদিনা যিহেতু চানডে আছিলে। এয়া আছিলে আৰু মেঘালী নামটো বহুতেই জেগাই আমাৰ পাপাহঁতৰ দিনৰ পৰহি আহিলোঁ, যামগৈ এতিয়া। ফাইনেলি সকলোকে এৰি আহিলোঁ আৰু বিষাদ মন লৈ ঘূৰিলোঁ। নিজকে এদিনত ষ্টুডেণ্ট টাইপেই লাগিলে, থাকিলোঁ লগৰখিনিৰ লগত এনজয় কৰিলোঁ, বহুত কথা পাতিলোঁ, বহুত ফূৰ্তি কৰিলোঁ আৰু তাৰে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চালে বুলি আশা কৰিলোঁ আৰু জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু যদি আপোনালোকৰো এনেকুৱা স্মৃতিবোৰ আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, জনাব। ঠিক আছে, তেতিয়াহ'লে এই ব্লগটো ইমানতে সামৰিম আৰু বাকীখিনিও কি দেখুৱাম আৰু যিহেতু এতিয়া ঘৰমুখী হ'লোৱে আৰু। ঠিক আছে তেতিয়াহ'লে বাই বাই সকলোকে, গুড নাইট।